Hello friends, welcome back to my channel. আজি আকৌ এটা নতুন জবৰ আপডেট লৈ আপোনালোকৰ সন্মুখত আইছো আৰু যিসকলে এই চেনেলত নতুনকৈ ভিজিট কৰিছে তেওঁলোকে কৈ দিও যে আপোনালোকক যদি কনসালটেন্সিত নজুৱাকে বা কোনো পইচা নিদিয়াকে জবৰ ইনফৰমেশন লাগে তেতিয়ালে এই চেনেলৰ তলত থকা সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি সাবস্ক্ৰাইব কৰি দিও কাৰণ এই চেনেলত আপোনালোকে বিনামূলীয়াকৈ জবৰ ইনফৰমেশন লাভ কৰিব সো বলক বেছি দেৰি নকৰি আজি জবৰ আপডেটটো আৰম্ভ কৰো জবৰ খবৰ ইনস্ট্যান্ট লাভ কৰিবৰ বাবে আমাৰ অফিচিয়েল WhatsApp গ্ৰুপ জয়েন হ'ব পাৰে সেই অফিচিয়েল WhatsApp গ্ৰুপৰ লিংক আমাৰ ডেসক্ৰিপচন বক্সত দিয়া আছে জাস্ট সেই লিংকত ক্লিক কৰি সেই গ্ৰুপত জয়েন হ'ব পাৰে আৰু ইনস্ট্যান্ট জবৰ খবৰ লাভ কৰিব পাৰে সো আজি মই যেটো জবৰ আপডেট দিবলৈ গৈ আছো সেই পোষ্ট গেটা খালি হৈছে জ্যোতি চিত্ৰবনত আপোনালোকে নিশ্চয় গমে পাই জ্যোতি চিত্ৰবন কি হয় যি সকলে গম নাপায় মই তেওঁলোকক কৈ দিও যে জ্যোতি চিত্ৰবন হৈছে আমাৰ অসমীয়া চলচ্চিত্ৰৰ এটা ষ্টুডিও হয় এটা ফিল্ম ষ্টুডিও হয় আৰু এই ফিল্ম ষ্টুডিওটো আছে অসমৰ গুৱাহাটীৰ কাহিলিপাৰাত যে গুৱাহাটীৰ কাহিলিপাৰাতে এই পোষ্টটো খালি হৈছে আৰু ইয়াতে টোটাল পোষ্ট খালি হৈছে এটা আৰু পোষ্টটোৰ নাম হৈছে জুনিয়ৰ এসিস্ট্যান্ট আৰু এটো আপোনাৰ কন্ট্ৰাকচুৱেল হ'ব আৰু ইয়াৰে যদি স্যালাৰি কথা কও স্যালাৰি হৈছে আপোনাৰ 15000 টকা ফিক্স স্যালাৰি হ'ব সো ইয়াতে যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়ালে আপোনালোকৰ কোৱালিফিকেশন হ'ব লাগিব মিনিমাম গ্ৰেজুৱেট হ'ব লাগিব ফাৰ্স্ট ডিভিজন হ'ব লাগিব গ্ৰেজুৱেচনত আৰু লগতে আপোনাৰ 1 বছৰৰ কম্পিউটাৰ ডিপ্লোমা থাকিব লাগিব আৰু লগতে 1 বছৰৰ আপোনাৰ এক্সপেৰিয়েন্স এইটো ফিল্ডত এক্সপেৰিয়েন্স থাকিব লাগিব সো এখিনি যদি আপোনালোকৰ কোৱালিফিকেশন আছে তেতিয়ালে আপোনালোকে এটা এপ্লাই কৰিব পাৰিব এপ্লাই মানে কি এটো আপোনাৰ কোনো ডাইৰেক্ট ইন্টাৰভিউ হ'ব ইয়াতে আপোনালোকে কোনো এপ্লিকেশন ফৰ্ম জমা দিব নালাগে ডাইৰেক্ট ইন্টাৰভিউ দিব লাগিব আৰু ইন্টাৰভিউ ডেটটো হৈছে আপোনাৰ 15 সেপ্টেম্বৰ 2021 ৰাতিপুৱা 10টা বজাত আৰু যদি জায়গাটোৰ কথা কও মানে যোন লোকেশনত ইন্টাৰভিউটো হ'ব সেই ইন্টাৰভিউ থকা হোৱা জায়গাটো হৈছে জ্যোতি চিত্ৰবন কাহিলিপাৰা গুৱাহাটী 781019 এইটো লোকেশনতে আপোনাৰ 15 সেপ্টেম্বৰ ইন্টাৰভিউ হ'ব সো আপোনালোকে ডাইৰেক্ট ইয়াতে আহিব পাৰে সো আজিৰ জবৰ আপডেটটো এইখিনি আছিল আজিলৈ থ্যাংক ইউ